Hello viewers, আজি আপোনালোকক দেখাম গ্ৰাম্য ক্ৰিকেট কম্পিটিশ্যনৰ ফাইনেল মেচ। ঘাঁহিগাঁৱৰ গ্ৰাম্য ক্ৰীড়া প্ৰতিযোগিতাৰ ফাইনেল মেচ ঘাঁহিগাঁৱৰ পাৱাৰ হিটাৰ ভাৰ্চেছ ধেনুখনা ক্ৰিকেট টিম। গ্ৰাম্য ক্ৰিকেট প্ৰতিযোগিতা যথেষ্ট সাধনা যথেষ্ট পৰিশ্ৰম আছে এই খেলখন আয়োজন কৰিবলৈ, যিহেতু পথাৰৰ ওখৰা মুখৰা পিচ খেলখন সহজ নহয়। এইদৰে আজি আহি আমাৰ তৃতীয় দিনৰ ফাইনেল মেচ ষ্টাৰ্ট হ'বলৈ গৈ আছে ঘাঁহিগাঁৱৰ পাৱাৰ হিটাৰ আৰু ধেনুখনা ক্ৰিকেট টিমৰ মাজত। এয়া আমাৰ টছ হৈছে, টছত ধেনুখনা জিকিছে আৰু ফিল্ডিং লৈছে। আপোনাৰ অনুভৱটো কওক, কিয় ফিল্ডিং কিয় চুজ কৰিলে? টাৰ্গেট হ'লে ভাল হ'ব নহয় জানো? ভাল হ'ব। ধেনুখনা ক্ৰিকেট টিম তেওঁলোকে ফাইনেল মেটছত আহি পাইছেহি। টছ জিকি পেলাই তেওঁলোকে ফিল্ডিং কৰিবলৈ ষ্টাৰ্ট কৰিছে। এয়া মানে ৱাৰ্ম আপ হৈছে, চাৰ্জ ষ্টাৰ্ট কৰিছে। অঁ চিয়'ৰ সকলোৰে বাইট ল'ম। আমাৰ নামটো ক'লে ভাল হয়, ঘন চুতীয়া। খুব সুন্দৰ খেলিছে, আমি চাই আছোঁ যোৱা দুদিন ধৰি। বেষ্ট বলাৰ আৰু পাৱাৰ হিটাৰ আছে, ইয়াত বহুত পাৱাৰ হিটাৰ আছে। টিমটো ইফালে আছে পাৱাৰ হিটাৰ টিম, নামটোহে পাৱাৰ হিটাৰ আছে এইফালে, কিন্তু আমি দেখি আছোঁ টক্কৰ হ'ব পুৰা আজি, হয় নহয়? ঠিক আছে, জোচ কেনেকুৱা? হাই, বঢ়িয়া। এতিয়া কওক আপোনাৰ কি মন্তব্য? আমি আছোঁ, শেষলৈকে আছোঁ। পুৰস্কাৰ লৈ যাব লাগিব আপোনালোকে, হয় নাই? এখন বেষ্ট গেম হ'ব লাগে। হয়, হোম গ্ৰাউণ্ড আপোনালোকৰ ঠিকে আছে। ফিল্ডিং লৈছে, খুব ভাল বলিং কৰিব আৰু যাতে টাৰ্গেটটো খুব ইজিলি চেজ কৰে, আমি তাকে শুভকামনা জনাইছোঁ। অল দ্য বেষ্ট। এই আমাৰ ঘাঁহিগাঁৱৰ পাৱাৰ হিটাৰ টিম, এয়া বেটছমেন আমাৰ ষ্টাৰ্ট হৈ আছে, ৰেডি হৈ আছে আপোনাৰ চেতনা হাজৰিকা। কেনেকুৱা অনুভৱ, কেনেকুৱা? ফাইনেল নহয় জানো? বঢ়িয়া, জিকিব লাগিব, গাঁৱৰ নাম ৰাখিব লাগিব। আমাৰ দিব্য হাজৰিকা আছে। কেনেকুৱা? হাউচ দ্য জোচ? হাই, চেনেল ছাবস্ক্ৰাইব কৰিব লাগিব, লাইক কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে সকলোৱে। বাবলু আছে। কেনেকুৱা অনুভৱ, কেনেকুৱা? মজা। ফাইনেলত এতিয়া বঢ়িয়া। আমাৰ জিত হাজৰিকা কেনেকুৱা অনুভৱ, কেনেকুৱা? ভাল লাগিছে ন? গম পাইছোঁ সুদূৰ ডিব্ৰুগড়ৰ পৰা আজি কাম বন ক্ষতি কৰি পেলাই গাঁৱৰ খেললৈ ঢাপলি মেলি আহিছে। এই প্ৰীতি, যোনটো ক্ৰিকেট প্ৰেম, আমাৰ গাঁৱলীয়া ক্ৰিকেট প্ৰেম, এইটো সদায় থাকক। আগলৈ যাতে এনেকৈ আমি খেল দেখি থাকোঁ, শুভকামনা জনাইছোঁ। অল দ্য বেষ্ট। ছাবস্ক্ৰাইব কৰিব লাগে, লাইক কৰিব লাগে, শ্বেয়াৰ কৰিব লাগে। আমাৰ গাঁৱৰ পৰা এটা চেনেল আহিছে, ষ্টাৰ্ট কৰিছোঁ আমি নতুনকৈ। আমাৰ কমিটিৰ মানুহ আছে, খেলিব আজি নহয় জানো? অঁ বঢ়িয়া। খেল চাবলৈ কেৱল পুৰুষেই নহয়, এয়া আমাৰ ক্ৰিকেট প্ৰেমী মহিলাসকলো আছে। কেনেকুৱা অনুভৱ, কেনেকুৱা লাগিছে চাই খেল? ছেকেণ্ড বল সৌৰভৰ দ্বাৰা 1 ৰান। থাৰ্ড বল চেতনাই ফেচ কৰিব। ঘন চুতীয়াৰ সুন্দৰ বলিং। দেখা যাওক আজি কোন জিকে, যুদ্ধ হ'ব। এটা বৃহৎ 6 ৰনটোৱে বলিং কৰিব। ফাৰ্ষ্ট অভাৰ 9 ৰান 0 উইকেট। ছেকেণ্ড অভাৰ ফাৰ্ষ্ট বল ৰান নাই। ছেকেণ্ড অভাৰ ছেকেণ্ড বল, এয়া হিট এণ্ড মিছ। ধেনুখনা দলৰ সুন্দৰ বলিং প্ৰদৰ্শন এয়া। ঘাঁহিগাঁৱৰ পাৱাৰ হিটাৰৰ 2টা বলত 0 ৰান ছেকেণ্ড অভাৰৰ। থাৰ্ড বলত লেগ বাই 1 ৰান। এয়া আমাৰ বেটছমেন সৌৰভে বল ফেচ কৰিব, সুন্দৰ বলিং কৰি আছে বৰ্তমান। ধেনুখনা দলৰ ছেকেণ্ড অভাৰত এতিয়ালৈকে মাত্ৰ 1 ৰান আহিছে। ৰনটো ভাৰ্চেছ সৌৰভ, সুন্দৰ শ্বট, কিন্তু কেৱল 1 ৰানহে। 2 অভাৰ অন্তৰত ঘাঁহিগাঁৱৰ পাৱাৰ হিটাৰৰ 16 ৰান। Wow, that's a very nice shot by Chetana Hazarika. 4th over running.
Second ball. Oh, hit and miss. Very nice bowling. They are giving a tough competition to Gaon power hitter. It's not easy to hit boundary here. Again, hit and miss. White ball. Oh, it's white ball. Dhenukhana cricket team has been showing us very good bowling skills here, and Gaon power hitter is not scoring any boundary in this over. Let's see. Oh, that's a nice shot, but no boundary yet. Just one run has been collected by the batsman. Oh, that's a very nice shot. Very weak, 6. It's a very nice 6 again. It's a 6 in the last ball of this first innings. 55 run has been scored by Gaon power hitter, and the target is 56. Yeah, second innings start hobole goi ase. Chetana will bowl the first ball of the over, and Ronto is facing the ball. First ball, 0 run. They hit and miss. We've seen many hit and misses here. The pitch is not so easy to score run here. Second ball at the reverse 6. Oh, reverse 4. No, just 1 run. But it's a very nice shot. We've seen the first reverse shot of this whole game. Pranav is facing the third ball of the second innings. Hit and miss. Oh, it's wide. Okay, another ball coming. We can see the weather is very damp here. It's going to rain, but we want to see rain of 6 and 4s. Again, hit and miss. Nice bowling. Nice bowling. The target is 56. Three ball, 2 runs. Again, hit and miss. Nice bowling. Nice bowling by Gaon power hitter. Catch missed by Bablu Hazarika. They got a chance to take the wicket, but the wicketkeeper has missed the catch. Jintu is facing, and it's a very big 6. Wow! The first boundary of the second innings. First over completed. After first over, Dhenukhana cricket team has scored 9 runs. Let's see what happened in the next over. It's going to be a very nice game here. They are giving a tough competition. And Bablu Hazarika will bowl the second over. First ball of the second over. First ball and it's a 6. Wow, what a nice batsman. সুন্দৰ যুদ্ধ হৈ আছে। Nice shot, but 1 run only.
Dot ball. First dot ball of this over. Single. Hit and miss. Is it a wide? No, it's a wide ball. Nice shot. No fielder here. So it's 4. Nice hit. Nice catch. Yes. এটা সুন্দৰ কেটছ দেখা পালো দিব্যজ্যোতি হাজৰিকাই তেখেতৰ প্ৰথম উইকেট ল'বলৈ সক্ষম হৈছে লাষ্ট অভাৰ আৰু মাত্ৰ 10 ৰান লাগে জিকিবলৈ গ্ৰাম্য ক্ৰিকেট কম্পিটিশ্যনৰ এয়া ফাইনেল খেলৰ অন্তিম অভাৰ আৰু এয়া আউট 5টা বল 10 ৰান লাগে নেক্সট বেটসম্যান আমাৰ ইয়া দত্ত দাদা গৈছে 5টা বল 10 ৰান কোন জিকিব কোন হাৰিব উগুল থুগুল মন বাবলে বল কৰিছে অন্তিম অভাৰ সেকেন্ড বল হোৱাইট বল 5টা বলত 9 ৰান লাগে এতিয়া সুন্দৰ কম্পিটিশন দেখা পাইছো আমি 5টা বলত 9 ৰান পুনৰ হোৱাইট বল 5টা বলত 8 ৰান লাগে 2টা 4 আৰু গেম অভাৰ Nice shot. Nice fielding. 4টা বলত 7 ৰান লাগে Dhenukhana cricket team needs 7 more runs in 4 balls to win this game. Oh, hit and miss again. They need 7 runs in 3 balls. They just need 7 runs. 6 runs to draw the game, 7 runs to win. In 3 balls. Out. They need now 7 runs in 2 balls. দুটা বলত 7 ৰান লাগে এটা 6 মাৰিলে খেলটো ড্ৰ হ'ব আৰু 7 ৰান কৰিলে খেল জিকিব দেখা যাওক কোন জিকে কোন হাৰে last 2 ball of this game nice shot and it's set 4 it's 6 okay the game is drawn game draw হৈছে এটা বলত 1 ৰান লাগে জিকিবলৈ খুব সুন্দৰ কম্পিটিশন ইমান এখন সুন্দৰ গেম আমি দেখিবলৈ পাইছো ঘাইঙৰ জাকয়া খেলপথাৰত এটা বলত 1 ৰান জিকিবলৈ কোন জিকিব কোন হাৰিব লাষ্ট বল আৰু এয়া 1 ৰান Dhenukhana জিকিলে Dhenukhana ক্ৰিকেট টিম জিকিছে কেনেকুৱা লাগিছে ভাল লাগিছে খুব সুন্দৰ পাৰফৰমেন্স নাইস
এয়া আপোনালোকে দেখিলে গ্ৰাম্য ক্ৰিকেট কম্পিটিশ্যনৰ ফাইনেল মেটছত ধেনুখানা জিকিছে। আপোনালোকে এনেদৰে ভিডিঅ'বোৰ চাই থাকিবলৈ চেনেলটো লাইক শ্বেয়াৰ আৰু ছাবস্ক্ৰাইব কৰি দিব। স্বৰূপ, তোমাৰ নিজৰ গাঁৱতে এনেকৈ খেল খেলি আমাৰ গাঁৱৰ তোমালোকে সহযোগিতা উৎসাহ কৰি কেনেকুৱা লাগিছে? ভাল লাগিছে আৰু মই এবাৰ প্ৰথমবাৰ খেলিছোঁ আমাৰ গাঁৱৰ সৈতে এনেকৈ, যথেষ্ট ভাল লাগিছে আৰু গাঁৱৰ ল'ৰাকেইটাৰ সৈতে খেলি পিনি যথেষ্ট ভাল লাগিছে। সৌৰভ এজন ভাল খেলুৱৈ, তেওঁ লখিমপুৰত বৰ্তমান পঢ়ি আছে আৰু তেওঁ আমাৰ গাঁৱৰ নিবাসী। এয়া আমাৰ শ্ৰেষ্ঠ দৰ্শক খেলখনৰ বয়োজ্যেষ্ঠ হিচাপে তেখেতক আমি শ্ৰেষ্ঠ দৰ্শক হিচাপে নিৰ্বাচিত কৰিছে কমিটিয়ে। দ্বিতীয়জন শ্ৰেষ্ঠ দৰ্শক এয়া ৰানাৰ্ছ আপ টীম ঘাঁহিগাঁও পাৱাৰ হিটাৰ। লাষ্ট বলত খেলটো তেওঁলোকে হাৰিছে। খুব সুন্দৰ কম্পিটিশ্যন আমি দেখা পালোঁ গাঁৱলীয়া ক্ৰিকেট প্ৰতিযোগিতাৰ। এয়া বিজিত টীম। দলপতি ডাঙৰীয়া, আপোনাৰ অনুভৱটো কওক। অনুভৱটো ভালেই হয়, কিন্তু আমি ভাল খেল লৈছে আমাৰ গোটেই টিমটোৰ হৈ। লাষ্ট বলত খেলটো হাৰিছে। এটা খুব সুন্দৰ কম্পিটিশ্যন। ধুনীয়া হৈছে খেল, কিন্তু আমাৰ মাজতে এটা অভাৰ অলপ মিছ হ'ল। তাৰ কাৰণে একো নাই, খেলত থাকেই আৰু চবেই 100% দিছে, তাৰ কাৰণে আমি মোৰ টিমটো হৈ। ধন্যবাদ, সুন্দৰ সুন্দৰ। এয়া আমাৰ উইনাৰ টিমৰ দলপতি, উইনাৰ টিম কেপ্টেইন ঘন চুতীয়া ডাঙৰীয়া। 15,000 টকা তেখেতক আগবঢ়োৱা হৈছে। ঠিক আছে, তো কেপ্টেইন ডাঙৰীয়া লাষ্ট এটা ৱৰ্ড কওক আমাৰ খেলখনৰ বিষয়ে। খেলটো 7 ষ্টাৰ ক্লাবৰ সমূহ সদস্য মই ধন্যবাদ জ্ঞাপন কৰিছোঁ। ইমান ধুনীয়াকৈ এখন খেল তেওঁলোকে অনুষ্ঠিত কৰিছে আৰু অহা বছৰ যাতে এনেকৈ আমি তেওঁলোকক এই খেলটো মানে এইবছৰ খেলালে অহা বছৰ যাতে নেখেলকৈ তেওঁলোকে নাথাকে, গতিকে আকৌ অহা বছৰ যাতে এনেকৈ ধুনীয়াকৈ পৰিচালনা তেওঁলোকে কৰে, সেয়েতো মই সমূহ তেওঁলোক ক্লাবলৈ মোৰ মানে ধন্যবাদ থাকিল। ধন্যবাদ ধন্যবাদ। খেলখন চাই বহুত ভাল লাগিল, নিশ্চয় আপোনালোকেও চাই বহুত ভাল পালে। আৰু আজি ফাইনেল যোনে জিকিলে সেইটো হ'ল ধেনুখানা টীম, আৰু 7 ষ্টাৰে হাৰিলে। একো নহয়, জিকা হাৰা থাকেই, কিন্তু তথাপিও খেলখন